মৰমৰ শিক্ষাৰ্থীসকল, আজি আমাৰ আলোচনাৰ বিষয় হৈছে তোমালোকৰ পাঠ্যপুথিৰ অন্তৰ্গত এটি পাঠ। পাঠটিৰ নাম হৈছে বাথৌ। এই বাথৌ হৈছে বড়ো জনগোষ্ঠীৰ ঘাই দেৱতা। যদিও পাঠটোৰ নাম বাথৌ, দৰাচলতে এই পাঠটোত অসমৰ এটা অতি প্ৰাচীন জনগোষ্ঠী বড়োসকলৰ বসতিস্থল, তেওঁলোকৰ ধৰ্মীয় সংস্কৃতি, তেওঁলোকৰ জীৱিকা, বড়োসকলৰ খাদ্যাভ্যাস, তেওঁলোকে পৰিধান কৰা সাজপাৰ তথা আ-অলংকাৰ আৰু তেওঁলোকে পালন কৰা বিভিন্ন উৎসৱ পাৰ্বণৰ বিষয়ে এই পাঠটোত আলোচনা কৰা হৈছে। প্ৰথমে আমি অসমৰ এই প্ৰাচীন জনগোষ্ঠীটো অৰ্থাৎ বড়োসকল ক'ত বাস কৰে সেই সম্পৰ্কে জানি লোৱা আহা। বড়োসকলৰ বসতিস্থল হৈছে অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকা, উত্তৰ বংগ, কাছাৰ জিলা, ত্ৰিপুৰা আৰু দক্ষিণ নেপাল। অৰ্থাৎ আমি গম পালোঁ বড়োসকল অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকা, উত্তৰ বংগ, কাছাৰ জিলা, ত্ৰিপুৰা আৰু দক্ষিণ নেপালত বাস কৰে। তাৰ পিছতে আমি আলোচনা কৰিম বড়োসকলৰ ধৰ্মীয় সংস্কৃতিৰ বিষয়ে। বড়োসকলৰ আৰাধ্য দেৱতা হৈছে বাথৌ। এই বাথৌক কেন্দ্ৰ কৰিয়েই বড়োসকলৰ ধৰ্মীয় পদ্ধতি গঢ় লৈ উঠিছে। এই বাথৌ হৈছে সৰ্বশক্তিমান ভগৱান। বড়োসকলৰ আৰাধ্য দেৱতা বাথৌক হিন্দুসকলৰ দেৱতা শিৱৰ লগত তুলনা কৰিব পাৰি। এই বাথৌক প্ৰতিনিধিত্ব কৰা বুলি বড়োসকলে সিজু গছক অতি পবিত্ৰ জ্ঞান কৰে। সেয়েহে প্ৰতিটো বড়ো পৰিয়ালে চোতালৰ উত্তৰ পূব দিশত সিজু গছ ৰুই তাৰ গুৰিতে বাথৌ বেদী প্ৰতিষ্ঠা কৰে। বড়োসকলৰ জীৱিকাৰ বিষয়ে আলোচনা কৰিলে আমি গম পাম যে বড়োসকল প্ৰধানতঃ কৃষিজীৱী, অৰ্থাৎ খেতিয়েই হৈছে বড়োসকলৰ প্ৰধান জীৱিকা। সেয়েহে তিনিটা বিশেষ কথাক তেওঁলোকে গুৰুত্ব দিয়ে। সেইকেইটা হৈছে স্থায়ী খেতিৰ পথাৰ, ঘৰৰ মাটি আৰু চৰণীয়া পথাৰ। বড়োসকলৰ খাদ্যাভ্যাস তথা আহাৰৰ বিষয়ে আলোচনা কৰিলে আমি গম পাম যে ভাতেই হৈছে বড়োসকলৰ প্ৰধান আহাৰ। ভাতৰ লগত তেওঁলোকে গাহৰি, মাছ, শাক পাচলি আদিও খায়। বড়োসকলে ঘৰতে কুকুৰা, গাহৰি, হাঁহ, পাৰ আদিও পোহে। আহাৰৰ ভিতৰত জৌ বা জুমাই নামৰ লাওপানীবিধ বড়োসকলৰ জাতীয় পানীয় হিচাপে পৰিচিত। বড়োসকলে অতি আপোনজনক মৰমৰ চিন দেখুৱাবলৈ নাইবা বয়সস্থজনক শ্ৰদ্ধা দেখুৱাবলৈ ঘৰতে চাউলৰ পৰা প্ৰস্তুত কৰা এই জাতীয় পানীয় অৰ্থাৎ জৌ বা জুমাইৰ ৰস খুৱাই মৰম তথা শ্ৰদ্ধাৰ চিনাকি দিয়ে। এইখিনিতে আমি মনত ৰাখিব লাগিব যে বড়োসকলে ঘৰতে প্ৰস্তুত কৰা জাতীয় পানীয়বিধৰ নাম হৈছে জৌ বা জুমাই। বড়ো কছাৰীৰ মহিলাই দখনা বা মেখেলা পিন্ধে আৰু গাত ভিন্ন ৰঙী সূতাৰে বোৱা আলোৱান উৰি লয়। মনত ৰখা ভাল হ'ব যে বড়ো মহিলাসকল বোৱা কটাত বৰ পাকৈত। যিবোৰ ছোৱালীয়ে কাপোৰ বব নাজানে সেই ছোৱালীবোৰক তেওঁলোকে আলুৰি বুলি কয়। মহিলাসকলৰ সাজপাৰৰ দৰে পুৰুষসকলৰ সাজপাৰলৈ মন কৰিলে আমি দেখিম যে বড়ো পুৰুষসকলে
মূৰত পাগুৰি মাৰে, গাত চুৰিয়া চোলা আৰু কান্ধত এৰী কাপোৰ লয়। সাজপাৰৰ দৰে অলংকাৰেও বড়ো সমাজত এক বিশেষ স্থান অধিকাৰ কৰি আছে। বড়ো মহিলাসকলে সোণ ৰূপেৰে গঢ়াই লোৱা বিভিন্ন অলংকাৰ পৰিধান কৰে। তাৰে ভিতৰত কাণত পিন্ধা দুবিধমান অলংকাৰৰ নাম হৈছে জাপখ্ৰিং, তালিং লৰা আদি। অন্যহাতে নাকত পিন্ধা দুবিধ অলংকাৰৰ নাম হৈছে গন্থংনি বালি আৰু বৌলা। বড়ো মহিলাসকলে ডিঙিত চন্দ্ৰহাৰ অথবা বিছাহাৰ নামৰ এবিধ অলংকাৰ পৰিধান কৰে। বড়োসকলে পালন কৰা উৎসৱ পাৰ্বণৰ দিশটোলৈ আমি মন কৰিলে গম পাম যে খেৰাই পূজাই হৈছে বড়োসকলৰ প্ৰধান তথা জনপ্ৰিয় উৎসৱ। এই খেৰাই পূজা বড়ো সমাজ জীৱনৰ এক অবিচ্ছেদ্য অংগস্বৰূপ। খেৰাই পূজা বড়োসকলৰ জাতীয় জীৱন তথা সংস্কৃতিৰ মেৰুদণ্ডস্বৰূপ। বড়োসকলে এই খেৰাই পূজা প্ৰধানতঃ তিনিটা কাৰণত পালন কৰে। আহু খেৰাই কৰে আহাৰ বা শাওণ মাহত বাৰিষাৰ আহু ধান আৰু অন্যান্য শস্যৰ মংগল কামনা কৰি। শালি খেৰাই কৰে কাতি মাহত খৰালিৰ ৰবি শস্য আৰু শালি ধানৰ মংগল কামনা কৰি। আৰু একেবাৰে শেষৰবিধ খেৰাই পালন কৰে পৰিয়ালৰ কোনো অসুখীয়া লোকৰ আশু আৰোগ্য কামনা কৰি। এই খেৰাই পূজাৰ উপৰিও বড়ো জনগোষ্ঠীৰ আন এটি বিশেষ উৎসৱ হৈছে হাবছা পূজা। এই হাবছা পূজা নতুন ঘৰ লোৱা, নতুন বছৰ আৰু উৎসৱ পাৰ্বণত কৰা হয়। এইবোৰৰ উপৰিও বড়োসকলে অসমীয়াৰ বাপতিসাহোন বহাগ বিহু 7 দিনীয়াকৈ পালন কৰে। বড়োসকলে এই বহাগ বিহুক বৈশাগু বুলি কয়। পাঠটোৰ শেষত বড়োসকলৰ পৰিয়াল পৰিচালনাৰ বিষয়ে উল্লেখ আছে। বড়ো পৰিয়ালবোৰ পিতাকেই পৰিচালনা কৰে। পিতাকৰ অবিহনে সেই দায়িত্ব মাকে পালন কৰে। এনেদৰে আচাৰ ব্যৱহাৰ, ৰীতি নীতি, উৎসৱ পাৰ্বণ, সাজপাৰ, অলংকাৰেৰে বড়োসকলে নিজকে এটা চহকী জনগোষ্ঠী হিচাপে প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈছে।